Hey guys, welcome back to my channel. মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে, ঘৰতে আছে আৰু সুস্থ আছে। আজি মই ক্ৰিয়েট কৰিছো এটা ব্ল্যাক স্মোকি আই লুক। আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু যদি ভাল পায় তেন্তে মোৰ চেনেলটো লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। মোৰ যেহেতু ফেস মেকআপটো মই আগতে কৰি ললো, বেসটো বহাই ললো, হেতু কাৰণে এতিয়া মই ইউজ কৰিছো আইজৰ তলত অলপ লুজ পাউডাৰ, যাতে মই যিখিনি আইশ্যাডো ইউজ কৰিম সেইখিনি যাতে মোৰ স্কিনত পৰি নাযায়। আৰু এতিয়া এডাল মই ব্ল্যাক কাজল লৈছো। কাজলৰ সহায়ত মই আইলিডত এনেকৈ লগাই লৈছো। আৰু এতিয়া কাজলখিনি মই এডাল ব্ৰাছৰ সহায়ত এনেকৈ ভালদৰে ব্লেন্ড কৰি লম। আৰু এতিয়া মই হুডা বিউটিৰ এইখন আইশ্যাডো পেলেট লৈছো আৰু ইয়াৰ পৰা ব্ল্যাক কালাৰটো মোৰ কাজলখিনিৰ ওপৰত এনেধৰণে লগাই আকৌ মই ব্লেন্ড কৰি লম। আৰু এতিয়া মই এই ব্ৰাউন শেডটো লৈছো আৰু এই ব্ৰাউন শেডটো মই কি কৰিম মোৰ ক্ৰিজ লাইনত এনেকৈ লগাই লম, যাতে আইশ্যাডোখিনি ভালদৰে ব্লেন্ড হৈ যায় দুইটা কালাৰ আৰু যাতে কোনো হাৰ্শ লাইন ওলাই নাথাকে। আৰু এতিয়া মোৰ লোৱাৰ লেছ লাইনতো মই এনেদৰে কাজল লগাইছো। কাজলখিনি লগোৱাৰ পিছত কাজলখিনি মই ভালদৰে ব্লেন্ড কৰিম। আপোনালোকে মনত ৰাখিব যে যিকোনো এটা আই মেকআপ ক্ৰিয়েট কৰোঁতে ব্লেন্ডিংটো বহুত ইম্পৰ্টেণ্ট। যিমানে আপুনি আইজটো ভালদৰে ব্লেন্ডিং কৰিব সিমানে আইজটো দেখিবলৈ বহুত বেছি ধুনীয়া হ'ব। এতিয়া মই এইডাল ব্ৰাছৰ সহায়ত মোৰ কাজলখিনি ব্লেন্ড কৰিছোঁ আৰু লগতে অলপ ব্ল্যাক আইশ্যাডো ইউজ কৰিছোঁ কাজলৰ ওপৰতে। আৰু মই দেখিলোঁ যে মোৰ আইজৰ আউটাৰ কৰ্নাৰৰ ফালে অলপ কালাৰটো কম হৈ আছে, হেতু কাৰণে মই আকৌ ব্ল্যাক কালাৰটো অলপ এপ্লাই কৰি লৈছোঁ। আৰু মোৰ ক্ৰিজত এপ্লাই কৰা সেম ব্ৰাউন কালাৰটো মই লোৱাৰ লেছ লাইনত অৰ্থাৎ মোৰ কাজলখিনিৰ তলত আকৌ এপ্লাই কৰি ভালকৈ ব্লেন্ড কৰি লৈছোঁ। এতিয়া মোৰ আইব্ৰাউজখিনিও ফিল আপ কৰি লৈছোঁ। আৰু এতিয়া মই এপ্লাই কৰিব লৈছোঁ মাস্কাৰা লগোৱাৰ পিছত মই ফলছ আইলেছেছ ইউজ কৰিম। মোৰ যিহেতু এটা চকুত ফলছ আইলেছেছ লগোৱা হৈ গৈছে, মই আইলাইনাৰো ইউজ কৰিছিলোঁ কিন্তু মোৰ দেখাবলৈ নহ'লে ভিডিঅ'টোত। আৰু এতিয়া মই লৈছোঁ মেকৰ এই হাইলাইটাৰটো আৰু এতিয়া মই ইয়াক এপ্লাই কৰিম মোৰ আইজৰ ইনাৰ কৰ্নাৰ আৰু মোৰ আইব্ৰাউজৰ তলত, যাতে মোৰ চকুটো দেখিবলৈ আৰু বেছি ধুনীয়া লাগে। একেবাৰে শেষত মই ইউজ কৰিছোঁ পেকৰ এই ছেটিং স্প্ৰেটো। আৰু ছেটিং স্প্ৰে ইউজ কৰোঁতে আপোনালোকে মন কৰিব আইজত যাতে নপৰে, আইজটো আপোনালোকে এনেদৰে ঢাকি ৰাখে। আৰু এইটো হৈছে মোৰ ফাইনেল লুক। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।